নমস্কাৰ ভিউৱাৰ্ছ, সিষ্টাৰ্ছ কিটচেনলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এটা ঈদ স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ আৰু ডিছটোৰ নাম হ'ল মুৰ্গ মুছাল্লাম। আহক আৰম্ভ কৰোঁ। গোটা ব্ৰইলাৰ মুৰ্গী এটা লৈ লৈছোঁ। ভিতৰখন ভালকৈ চাফা কৰি পৰিষ্কাৰকৈ ধুই লৈছোঁ। মই 1 কেজি ওজনৰ লৈছোঁ। আপুনি ইচ্ছা কৰিলে গোটা লোকেল মুৰ্গীও ল'ব পাৰে, কিন্তু এইটো ডিছত লোকেল মুৰ্গীতকৈ ব্ৰইলাৰ মুৰ্গীৰ টেষ্টটো বেছি আহে। এতিয়া গোটেই মুৰ্গীটোৰ গাত এনেকৈ চুৰিৰে অলপ অলপকৈ কাটি লৈছোঁ, যাতে মেৰিনেট কৰোঁতে মছলাটো ভিতৰলৈকে যায় আৰু টেষ্টটো বেছি হয়। এতিয়া এটা পাত্ৰত ডাঙৰ চামুচেৰে 4 চামুচ দৈ লৈ লৈছোঁ। দৈটো ঘন হ'লে ভাল হয়। আৰু তাত 1 টেবুল চামুচ আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া তাত সোৱাদ অনুযায়ী নিমখ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি আৰু গৰম মছলা পাউডাৰ মিলাই দিছোঁ। আৰু এবাৰ ভালকৈ ফেটি ল'ম, যাতে দৈখিনি আৰু মছলাখিনি ভালকৈ মিহলি হৈ যায়। এতিয়া ৰঙৰ কাৰণে মই 4 টোপাল ৰঙা ফুড কালাৰ দিছোঁ। এইটো অপশ্যনেল হয়, আপুনি নিদিলেও কথা নাই। এতিয়া মছলাখিনি ভালদৰে মুৰ্গীটোৰ গাত সানি ল'ব। কাটি লোৱা অংশখিনিত ভালদৰে আঙুলিৰে মছলাটো সোমাই দিব আৰু গোটেই মুৰ্গীটোত ভালদৰে মছলাটো লগাই ল'ব। মছলাটো যিমান ভালদৰে লগোৱা খাব, টেষ্টটো সিমানেই ভাল হ'ব আৰু আপোনাৰ মুৰ্গীটো ভিতৰৰ পৰা সিজি আহিব। আপুনি যদি লোকেল মুৰ্গী লৈছে বা 2 কেজি বা তাতকৈ ডাঙৰ চাইজৰ ব্ৰইলাৰ মুৰ্গী লৈছে, তেন্তে আপুনি 2 ঘণ্টা মেৰিনেট কৰিব লাগিব। মই যিহেতু 1 কেজি ওজনৰ ব্ৰইলাৰ মুৰ্গী লৈছোঁ, মই মাত্ৰ 1 ঘণ্টাহে মেৰিনেট কৰিম। এতিয়া মুৰ্গীটো মেৰিনেট হ'ব দিম আৰু এইখিনি সময়তে বেলেগ প্ৰস্তুতিখিনি কৰি ল'ম। এতিয়া কেৰাহী এটাত তেল গৰম কৰি 2টা ডাঙৰ চাইজৰ পিঁয়াজ ভাজি ল'ব। পিঁয়াজটো ব্ৰাউন হোৱালৈকে ভাজি ল'ব আৰু এনেকৈ প্লেটত ওলাই ঠাণ্ডা হ'বলৈ দিব। একেখিনি তেলতে কেইটামান কাজু ভাজি উঠাই ল'ব। মই নাৰিকলো দিছোঁ, আপুনি নাৰিকল নাথাকিলে আলমণ্ডো দিব পাৰে। এতিয়া সেই একেখিনি তেলতে 4 পিচ সিজাই লোৱা আলু অলপ ৰং অহালৈকে ভাজি ল'ব আৰু ভজা হ'লে উঠাই ৰাখি থ'ব। এতিয়া এটা কেৰাহী বা পেন ল'ব। তাত তেজপাত, ডালচেনি 2 পিচ, 1 চামুচ গোটা জিৰা, 4-5টামান লং, অলপমান জায়িত্ৰী ফুল, আধা ষ্টাৰ এনাইচ, আধা চামুচ গোটা জালুক, আধা চামুচ গোটা ধনিয়া আৰু এটুকুৰ সৰু জায়ফল লৈ ল'ব আৰু এইখিনি ড্ৰাই ৰ'ষ্ট কৰি ল'ব। আপুনি ইচ্ছা কৰিলে চফো দিব পাৰে ইয়াত। এতিয়া এটা মিক্সি জাৰত এটা কেঁচা জলকীয়াৰ সৈতে ভাজি লোৱা ড্ৰাই ফ্ৰুটছখিনি, ভাজি লোৱা গোটা মছলাখিনি, ভাজি লোৱা পিঁয়াজখিনি আৰু অলপমান পানী মিহলাই এটা ধুনীয়া পেষ্ট বনাই ল'ব। 1 ঘণ্টা পিছত মুৰ্গীটো মছলাৰ পৰা উলিয়াই ল'ম। অলপমান পানী এৰিব, বাট সেইটো নৰ্মেল। এতিয়া আমি ভাজি লোৱা আলু আৰু বইল কণী 2টা মুৰ্গীটোৰ ভিতৰত এনেদৰে সুমুৱাই দিম। যিমানখিনি আতে সিমানখিনি সুমুৱাই দিব আৰু ভিতৰৰ বস্তুখিনি যাতে ওলাই নাযায়, সেইকাৰণে সূতাৰে ভালকৈ ভৰি দুখন বান্ধি দিব। আমি ইয়াৰ পিছত মুৰ্গীটো ফ্ৰাই কৰিম, সেইকাৰণে অলপ ভালদৰে বান্ধি ল'ব, যাতে ফ্ৰাই কৰোঁতে সূতাডাল খুলি নাযায়। এতিয়া কেৰাহী এটাত অলপ বেছিকৈ তেল গৰম কৰি ল'ব আৰু সাৱধানে মুৰ্গীটো গৰম তেলত দি দিব। এনেদৰে 5 মিনিট ভাজিব দিব আৰু 5 মিনিট পিছত হেতা আৰু কাটা চামুচৰ সহায়ত এইটো লুটিয়াই দিব। এনেদৰে প্ৰতিটো ছাইড 5 মিনিটকৈ ভাজি ল'ব।
দেখিব আমাৰ মুৰ্গীটোত ৰং অহা আৰম্ভ কৰিছে। অলপ অলপকৈ ৰং আহিছে, মানে মুৰ্গীটো সিজিব আৰম্ভ কৰিছে। এতিয়া কটা চামুচ এখন সোমাই চাব, যদি ধুনীয়াকৈ সোমাই গৈছে তাৰমানে সিজি গৈছে। এতিয়া আমাৰ মুৰ্গীটো অলমষ্ট সিজি গৈছে। এতিয়া আমি অলপ ৰং আহিব দিম এইটোত। চাওক মুৰ্গীটো ভাজি হৈ গ'ল। এতিয়া মুৰ্গীটো প্লেট এখনত ওলাই ল'ম আৰু ভৰিত বান্ধি লোৱা সূতাডাল কাটি দিম। এইটো অলপ টাইম ৰেষ্ট হ'ব দিম আৰু সেইখিনি টাইমতে আমি ইয়াৰে গ্ৰেভিটো ৰেডি কৰি ল'ম। এতিয়া মুৰ্গীটো ভাজি লোৱা তেলখিনিতে ৰৈ যোৱা মেৰিনেশ্যনৰ মছলাখিনি দি দিম আৰু 1 মিনিট সময় ভাজি ল'ম। এতিয়া তাত পিঁয়াজ আৰু মছলাৰ পেষ্টখিনি মিহলাই দিম আৰু 2-3 মিনিট সময় ভাজি ল'ম। তাৰপিছত ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ দৈ মিহলাই দিম। দৈটো দিওঁতে ফ্লেমটো ল' ৰাখিব। দৈটো দিয়াৰ পিছত ফ্লেমটো হাই কৰি দিব আৰু তাত অলপমান চেনি দিম আৰু সোৱাদ অনুযায়ী নিমখ মিহলাই দিম। এই গ্ৰেভিটোত কেইটামান কিচমিচ মিহলাই দিম। গ্ৰেভিটো ভাজি হৈ গ'ল। এতিয়া তাত লাহেকৈ মুৰ্গীটো দি অলপমান মছলা ওপৰৰ পৰা ছটিয়াই দিম, যাতে মছলাটো মুৰ্গীৰ ভিতৰলৈকে সোমাই যায়। আৰু এনেদৰে ল' ফ্লেমত 5 মিনিট সময় মুৰ্গীটোত ৰাখি থ'ম। এয়া চাওক মুৰ্গ মুছাল্লাম ৰেডি হৈ গ'ল। এতিয়া এখন প্লেটত উলিয়াই ল'ম আৰু অলপ ঠাণ্ডা হোৱাৰ পিছত চালাড আৰু নেমু টুকুৰাৰে সজাই দিম। ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ কালাৰটো আৰু বেছি ভালকৈহে ওলায়। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে এনেদৰে ভিডিঅ' পাই থাকে সেইটোৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।